ভাল ফচিলে বোলে ইউটিউবাৰ লগত শুনিছা নে শুনিবা নাই চকু পানীখিনি মূল্য মই দিম নহয় তোমাক Okay guys, good evening and welcome back to my YouTube channel. Etu mane mood channel eta ultimate eta mane video upload. Apnaloke title samne already gom paise. Actually moi tai logot aji prank call korim. Etu actually bahut beshi risk loi korisu. Karon etia komse kom mor mobile ot 13টা মিস কল হৈ গৈছে মই একবাৰো ফোন মানে ৰিপ্লাই কৰা নাই মেছেজও 3-4টা আহিছে আৰু মানে প্ৰেংক কলটো কৰিবলৈ একচুয়ালি লিৰিক্স লৈছে এতিয়া আকৌ ফোন আহি আছে দিম ফোনটো কাটি আকৌ কল বেক কৰিম আজি মানে ফুল ৰিএকচন লম মানে কেনেকৈ কি ৰিএকচন কৰি প্ৰেংক কলটো কৰিম আৰু ব্ৰেকআপ দিম বুলি কম কি ৰিএকচনটো কেনেকুৱা হয় আৰু মই নাছিলো বুলি কম একচুয়ালি ও এটো বস এন্টাৰটেইনমেন্টৰ কাৰণে হয় এটো মুখ দেখি কোনো যাতে ট্ৰাই নকৰাই মই জাস্ট আপোনালোকক মোৰ চেনেলত এটা এনজয়মেন্ট দিবৰ কাৰণে মই এটো ভিডিওটো বনাইছো এটো কৈ বনোৱা ভিডিও নহয় এনেকুৱা কৰিম বুলি একচুয়ালি তাই কোৱাই নাই আৰু ফোন ৰিসিভ কৰা নাই কি ৰিএকচন বা হে কেনেকৈ বা হয় কি কথা একো নাজানো বাট ট্ৰাই কৰি চাও মনৰ সাহস লৈ ভয় লাগিছে কি হয় ক'ব নোৱাৰো আপোনালোকৰ ভিউৱাৰ্ছৰ কাৰণে মানে ৰিস্ক লৈছো আৰু গাইস মানে ৰিস্কটো একচুয়ালি লৈ চাও ফোন কৰি আছে ইষ্টা মিস কল গল কিনি এতিয়ালৈকে কল বেক কৰা হেল্ল' বান্দা ফোন মাৰিছো মই তুমি ফোন মাৰি আছা নেকি হেল্ল' মানে ফোন কৰিম বুলি ভাবিছিলে মানে মাথাটো বেয়া কৰি নাইব হেল্ল' কাটি দিলে হেল্ল' কি মই নাছিলো ক'ত আছিল আপুনি ইমান টাইম মই মানে মৰিনে আহিবলগীয়া হ'ল আহি আছে আহক না মই মনা কৰিছো নি কিবা ফোনটো কৈ দিলে হয় ইমান ফোন মাৰিয়ে আছো তুমি বা মাৰিয়ে আছো কোনো কথাই নাই মানে এনেকুৱা ইমাৰ্জেঞ্চিত আহিবলগীয়া হ'ল মানে মই মোৰ কাম চাম এৰি আহিবলগীয়া হ'ল কি হ'ল বেয়া লাগিছে ক'বলৈ মই বহুত দিনৰ পৰা তোমাক এইটো কম বুলি ভাবি আছিলো বাট উল্টা বোলে কি হ'ল কথাটো কওকচোন সাহস হোৱা নাই মানে মা আছে নি নাই কোনো নাই কওক না কি ভুল নুবুজিবা আকৌ প্লিজ কান্দিছা নি নাই বাদ দিয়া তুমি কান্দিবা মই মানে ভাবিছো তুমি কান্দিবা বুলি সেইটো কাৰণে নকওঁ মই তোমাক নাই নকওঁ বেয়া লাগে ধেমালি নাই বি চিৰিয়াছ নকওঁ কৈ দিবলৈ ইচ্ছা গৈ আছে বাট ফোনটো ৰিচিভ নকৰা কাৰণে তুমি বেয়া পাইছা নি মোক ন মোৰ কথাটো উত্তৰ দিলো না হ'ব দিয়া এতিয়া থৈছো তোমাৰ মনত বেয়া লাগিব সেইটো কাৰণে ক'বলৈ ইচ্ছা কৰা নাই বেয়া নোপোৱাতো হেল্ল' ভয় লাগিছে বে ক'বলৈ ফোনটো কাটি মেলি নিদিবা আকৌ শুনিবে নাই মই তোমাক ব্ৰেকআপ দিব বিচাৰিছোঁ 50 रुपया कट ओवर एक्टिंग के वजह হেল্ল' মোক কথাটো পূৰা মই চেছ আজি প্ৰেংক কল ভাৰী পৰি গ'ল আকৌ ফোন কৰি চাইছোঁ গাইছ ব্ৰেকআপ দিবা দে আপুনি কল কৰি থকা ব্যক্তিজনে হেল্ল' হেই ধেমালি কৰিছোঁ ভাল ছোৱালী দেই হেল্ল' শুনিছা নাই হেল্ল' শুনিছা নাই रे बाबा उठा ले मेरे को नहीं शेष ओ माय गॉड আৰু নকৰো দে প্ৰেংক কল উঠালে ৰে বাবা 2000 years later হেল্ল' ও মা ও আই মই মাহঁতক কৈ লৈছোঁ প্ৰেংক কল কৰিম কাটি দিছ আৰু অলপ জ্বলাম বুলি ভাবিছিলোঁ বাট গাইছ হেল্ল' প্ৰেংক কল গাইছ এইফালে চাওক আৰু প্ৰেংক কল জীৱনত নকৰোঁ আৰু এইটো বেয়া ৰিস্ক লৈছিলোঁ মানে মই তুমি ভিডিঅ'ত চাবা বাৰু ভিডিঅ'টো চালে পৰা গম পাবা
এতিয়া অডিয়েন্সক কিবা এটা কোৱা আৰু এনেকুৱা ৰাইজক প্ৰেংক কল বিচাৰে নেকি সুধা মই নিবিচাৰো কিন্তু নিবিচাৰে দেই নিবিচাৰে কিন্তু ৰাইজ হেৰি আমাৰ চেনেলটোৰ কথা কৈ দিয়া আকৌ কি বুলি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সেইটোতো কৰিমই ন ইমান কষ্টকে মই কন্দাই ল'লে এতিয়া আৰু গাইজ এইটো এটা জাষ্ট এটা প্ৰেংক কল হয় আৰু গাইজ মই যদি এনেকৈ কৰিলোঁ হয় যে মই তোমালোকক এনেকৈ এটা প্ৰেংক কল কৰিম প্ৰায় 20টা মিছ কল আপোনালোকক দেখাইছোঁ মই পূৰা 20টা মিছ কল সম্পূৰ্ণ হৈছে মেছেজৰ একো ৰিপ্লাই কৰা নাই 4 ঘণ্টা তুমি 4 ঘণ্টা নাপাতা কিন্তু আনকালে মই আগবেলা ফোন নকৰোঁ মই 3-4বাৰ ফোন কৰি লৈছোঁ মানে চাই ল'ম আপোনাক আৰু প্ৰেংক কল লাগে নি এনেকুৱা নালাগে মই ভাবিছোঁ মই বোলো বেছি দেৰি প্ৰেংক কল কৰিব নোৱাৰোঁ ৰিক্স আছে ঝেমেলা আছে মই গম পাই গৈছোঁ আব্বাক ফোন কৰি লগাই দিম বুলি মই অঁ এনেকে ক'লে পটককে হেৰি লাগিবই ন চখ থৈ গ'লা ন মাইনা কি মোৰ 100% বিশ্বাস আছে এইটো যে কেতিয়াও হ'বই নোৱাৰে বুলি ট্ৰু লভ অঁ তেতিয়া আই লাভ ইউ তোমালৈ ম'ম' 1 প্লেট লৈ যাম নালাগে ম'ম' খোৱা বাদ দি দিছো মই কন্দা আগত ম'ম' একোৱেই নহয় হে যাৰ গাৰ্লফ্ৰেণ্ড আছে ন চবে এতিয়া ভাবিব ন এনেকে কেতিয়াও নকৰো বুলিকে অঁ সেইটোৱে আমি এটা এইটো মেছেজ দিছোঁ এতিয়া মই প্ৰেংক কল যদিও কৰিছোঁ তাই মনৰ সেইটো পূৰা ফুল্লি বিশ্বাস আছে যে এনেকুৱা সি নকৰে বুলি হয় নাই সেইটোৱে কথা মোৰ পুৰা বিশ্বাস আছে যে এনেকুৱা হ'বই নোৱাৰে কোনো কথাই নহয় মানে এইটো ঠিক আছে তোমাৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে তোমালৈ বহুত বহুত বেছি ধন্যবাদ থাকিল আমাৰ চকু পানীখিনি মূল্য মই দিম নহয় তোমাক আকৌতো কেতিয়া লগ পাওঁ ক'ব নোৱাৰোঁ ন সেইটো কাৰণে প্ৰেংক কলে কৰিলোঁ তোমালৈ আজি মই ভাবিছোঁ আকৌ কি হৈ গ'ল ইমান টাইম ফোনো যোৱা নাই বুলি আৰু গাইজ একচুৱেলি আমাৰ এংগেজমেণ্ট হৈ গৈছে 3-4 মাহ হয়তো আমি লগ নাপাবও পাৰোঁ বাট আজি ঘৰৰ পৰা মানে প্লেনটোৰ মোৰ ৰাতিপুৱা মূৰত আহিলে যেন এনেকুৱা এটা কিবা কৰিব পাৰি নেকি মোৰ অদ্ভুত মন আপোনাৰ কিন্তু হা মোৰ অদ্ভুত মনটো কল ন কণ্টেণ্ট হয় মোৰ এইটো গম পাইছোঁ অঁ কণ্টেণ্ট আৰু ন ইউটিউবাৰবিলাকৰ মনত কণ্টেণ্টটো আহি থাকিব লাগিব ন ভাল ফচিছোঁ মই ইউটিউবাৰ লগত ভাল ফচিলে বোলে ইউটিউবাৰ লগত বেয়া আছে না বাবা আৰু নাই কোৱা ভাল লাগিলে বেয়া নাপাবা বেয়া লাগিলে আৰু গাইজ বহুত বেছি ৰিস্ক লৈ এইটো কাম কৰিছোঁ মই ভিডিঅ' আগতো কৈছোঁ এণ্ডতো কৈছোঁ আৰু গাইজ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে এনে লাইক কৰিব কি তাৰপিছত চেনেলত যদি নতুন তেনেহ'লে কি কৰিব আৰু এবাৰ কোৱা আকৌ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কৰিব চেনেলত যদি নতুন তেনেহ'লে কি কৰিব সাবস্ক্ৰাইব কৰিব তো কাষতে থকা বেল আইকন তুমি অল কৰি দিব চ' আজিলৈ এৰিছোঁ বাই বাই জয় অসম এণ্ড ধন্যবাদ নেক্সট আৰু এটা এনেকুৱা ভিডিঅ'ৰ সৈতে লগ নাপাওঁ বাৰু বেলেগ ভিডিঅ'তে লগ পাম এনেকা ভিডিঅ'লৈ লগ নাপালে फलक तक चल साथ मेरे फलक तक चल